ল্যাপটপটো চুবলৈ মানা কৰিলি তই ইমান সলনি হৈ গলি দাদা এতিয়া তই বৰ এক পালি ন তই পাহৰি গলি দাদা তই নিজৰ মা আজি ভাতৰ লগত কি স্পেচিয়েল বনাইছা আজি আছে তিতা কেৰেলা আৰু কোমোৰাৰ দালি এই দহুনাৰ আগত মই মৰি নগলো কিয় হে প্ৰভু তুমি মা নহয় তুমি মাৰ নামত কলংক সানিলা তুমি আমাক খাবলে তিতা কেৰেলা ভাজিহে বনালা মা তুমি কোমোৰাৰ দালি বনালা যোনটো মই চকু পাৰি দেখিব নোৱাৰো মোৰ লেপটপটোত হাত নলগাবি ভণ্টি কৈ দিছো কি কলি দাদা তই তোৰ লেপটপটো চুবলৈ মানা কৰিলি তই ইমান সলনি হৈ গলি দাদা এতিয়া তই বৰ এক পালি ন তই পাহৰি গলি দাদা তই নিজৰ ভনীৰ মৰম পাহৰি গলি তই ইমান হৃদয়হীন কেতিয়াৰ পৰা হৈ গলি দাদা তই সলনি হৈ গলি তুমি ইমান দিনে ক'ত আছিলা বিমল মই তোমাক কিমান বিচাৰিলো জানা কিন্তু তোমাৰ একো খবৰ নাপালো মই ক'ত গুচি গলা তুমি কথা কৈছা মই তোমাৰ সেই আগৰ বিমল হৈ থকা নাই মই এতিয়া ডাঙৰ মানুহ হলো যাবা সেই চাৰিআলিটো যে দেখিছা সেই চাৰিআলিটোত মোৰ এখন ডাঙৰ পানৰ ঘুমটি আছে আৰু জানা তাত কি পায় তাত বিমল পান মছলা পায় তাত ৰজনীগন্ধা পায় জানা তুমি মোক তুমি ক্ষমা কৰি দিবা বিমল মই সঁচাই আজি অনুতপ্ত হৈছো জানানে তোমাৰ পানৰ দোকান আছে বৰ ভাল লাগিলে শুনি জানা আজি মই বহুত সুখী তোমাৰ উন্নতি দেখি ঐ শুন আমি চিক্ৰেটলি কামটো কৰিব লাগিব গম পাইছ আৰু চুমিক নামাতিবি গম পাইছ নাই আমি তাক এনেকুৱাকৈ দেখাম যাতে তাই ভাবক যাতে আমি তাক বেয়া পাই আছো মোৰ এগেইনষ্টত ইহঁতি কি ষড়যন্ত্ৰ ৰচিছে চাই ল'ম তহঁতি মোৰ লগত তহঁতি এনেকুৱা কৰিছ তহঁতি তাৰ ফল হাতে হাতে পাবি মোক চিনি পোৱা নাই মই চুমি হয় চুমি বৰা মই চুমি বৰা তহঁতি ইমান মনে কি কথা পাতিছ নো নে মোক নজনোৱাকে তহঁতি কিবা প্লেন কৰিছ আৰে পাগলী তোৰে সাৰপ্ৰাইজ বাৰ্থডে পাৰ্টি প্লেন কৰি আছিলো দেট ভাত বনাবলৈ হোৱাই নাই নে কেতিয়াৰ পৰা মোবাইলটো টেপি আছে মোৰ পাবজি খেলাৰ টাইম হৈ গ'ল মাৰ লগৰ কেইটাই মাতিয়ে আছে কি কৰোঁ কেনেকৈ মই মাৰ হাতৰ পৰা মোবাইলটো ল'ব পাৰোঁ কিবা এটা আইডিয়া উলিয়াবই লাগিব আজি মাৰ হাতৰ পৰা মোবাইলটো মোৰ হাতলৈ কৰিবই লাগিব পাবজি ইজ লাইফ পাবজি ইজ ইম্পৰ্টেণ্ট হয় শুনিছানে এফালে আহাচোন মোৰ চশমাখন বিচাৰি পোৱা নাই যে ক'ত থলা তুমি ইমানটো অশান্তি কৰি দিয়ে দেই ভালকৈ মোবাইলটোও চাব নোৱাৰো ইউটিউবত দুটামান খানা বনোৱা ভিডিঅ' চাই আছিলোঁ এতিয়া ইছৰাম ৰ'ব গৈছোঁ নিজৰ বস্তুকেইটাও বিচাৰি নাপায় সেইকেইটাও মইহে বিচাৰি দিব লাগিব ক'ত দিওঁ বৰ দিয়া মাৰ কৈ আছা ক'ত দিওঁ কোৱাচোন Oh God, তুমি বৰ্ডৰ আমাৰ এক্সাম পিছুৱাবই লাগিব কেনেকৈ আমি এক্সাম দিম সবেই এক্সাম কেঞ্চেল হৈ গৈছে আৰু আমাৰ এক্সাম হ'বই নোৱাৰে আমি আন্দোলন কৰিছোঁ আমি প্ৰটেষ্ট কৰিছোঁ কিন্তু তোমাৰ হাতত চব আছে তুমি ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা কিবা এটা চমৎকাৰ কৰি দিয়া প্ৰভু এনেকুৱা এটা কৰি দিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ যোনটো ফেচলা কৰিলে সেইটো সম্পূৰ্ণৰূপে চেঞ্জ কৰি দিয়ে সেই প্ৰভু গড প্লিজ হেল্প আছ আপোনাৰ ওচৰৰ পৰা মই তেতিয়ালৈকে উঠি নাযাওঁ যেতিয়ালৈকে আপুনি আমাৰ এক্সামটো কেঞ্চেল কৰি নিদিয়ে প্ৰভু